নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক MJ ব্লগলৈ স্বাগতম জনাইছোঁ। আৰু আজি আমি যাম মৃণালে মাছ মাৰি থকা চাবলৈ। আপোনালোকে শুনি আচৰিত হৈছে, মৃণালে মাছ মাৰে চাগে সেনেকৈ ভাবিব পাৰে, কিন্তু মৃণালে মাছ মাৰিব যায় বুলি মোৰো বিশ্বাস হোৱা নাই। মোকো লগৰ ল'ৰা এজনে ক'লে মৃণালে মাছ মাৰি আছে পথাৰত, আহিবা চাই আকৌ। সেনেকৈ লগ ধৰিলে, সি ক'ৰবাত গম পাইছে চাগে। তো মই ভাবিলোঁ কি আপোনালোকক লৈ যাওঁ, মৃণালে মাছ মাৰি থকা দেখুৱাই দিওঁ কেনেকৈ মাছ মাৰি আছে সি। তেন্তে বেছি দীঘলীয়া নকৰোঁ, মৃণালে মাছ মাৰি থকা ঠাইলৈকে যাওঁ। আৰু এইখন আমাৰ পথাৰ, সৰুৱা দেখিবলৈ পাইছে আপোনালোকে। তো ব'লকচোন তালৈকে যাওঁ। বাপৰে, মাছ মৰা মানুহ আপোনালোকে দেখিছে, এই সৰুৱা গোটেই মাছমৰীয়া পূজা চোৱাৰ নিচিনা মানুহ। লুকিয়ে আছে, মৃণালে লুকিয়ে আছে। এইটো মৃণাল, প্ৰেম কুমাৰ। এক পুৰাল লাগে, মাছ ধৰি খাব নোৱাৰে, এক পুৰাল লাগে তাক। আৰু মোৰ লগৰজনে মৃণালৰ লগত পুৰা যুঁজি আছে। আৰু এটা কি প্ৰেম কৰিব আহিছে, বেলেগে মাছ মাৰি আছে, প্ৰেম কৰিব আহিছে। ৰঙা চৰা সাৰ কৰি দিছে তোক। ইয়াৰ কথা বৰ খুচখুচাই নাম্বাৰ কাৰণে যা, তই নাম নাই কিয় যাচোন, নাযা কিয় যা, কিনি খাবি। দেউতাই চাকৰি কৰে নহয়। মানুহগিলা চব আৰু সি এই তিতানৰ পৰা এনেকৈ আছে। সি শম্ভু গাৰ্লফ্ৰেণ্ডক শম্ভু শুনি আছে। এই গাইছ, আমাৰ গাঁৱৰ একদম বিখ্যাত মাছ মৰুৱা এইজন টিংকু, বিখ্যাত মাছ মৰুৱা। খালৈ নাই মোনা লৈ আহিছে হেত থাকি জাকে আৰু মোনা। এক মোনা নিবিনে আজি? একবাৰ কৈ দি। মাছমৰীয়া হ'বলৈ আহ্বান জনাইছোঁ। ব্যস্ততাৰ মাজেৰে আমাৰ গাঁৱলীয়া সমাজৰ সংস্কৃতি বজাই ৰাখক। ভাল লাগে বহুত। ব্যস্ততাৰ মাজতো আজি আহি এনেকৈ পথাৰত, উদং পথাৰত মাছ ধৰিবলৈ পাই বহুতেই আনন্দ, বহুতো মন সুখী। লগতে মা মনৰ সময় সন্তুষ্ট মাছ আছিলে, কিন্তু মই তোমালোকৰ কথাত মই হেৰাই পেলালোঁ মাছ। হয়, দুনিয়াটা দিবা নেকি? নাপাই দিয়া, মন হৈ যায় ইয়াতে নিদিয়া আৰু। ঠিক আছে দিয়া দিয়া, তুমি মাছটো মাৰা আৰু তেতিয়াহ'লে এইছোঁ আৰু বাই বাই।